ধনশিৰি সমষ্টি ব্লক কমিটিৰ মহিলা শাখা আৰু যুৱ শাখা আৰু আমাৰ 13টা প্ৰাইমাৰী যি পেনেল লিষ্ট আছিলে এই পেনেল লিষ্ট আজি সুন্দৰকৈ ডিক্লাৰেশ্যন হৈছে ইয়াতে আমাৰ চিফ গেষ্ট হিচাপে ইয়াত অংশগ্ৰহণ কৰিছিল আমি ইনভাইটেশ্যন দিছিলোঁ আমাৰ ধনশিৰি সমষ্টি কোঅৰ্ডিনেটৰ সাহেব খান ডাঙৰীয়া আৰু ডিষ্ট্ৰিক্টৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া আৰু তেখেতৰ টিম সকলোৱে ইয়াত সুন্দৰকৈ আহি আমাৰ এই যে পেনেলিষ্ট ডিক্লাৰেশ্যন এই সভাখন সম্পন্ন কৰিলে আমি আজি বহুত সুখী হৈছোঁ আজি 2024ৰ অন্তিম দিন 31 ডিচেম্বৰ তো অহাকালি 2025ৰ 1 তাৰিখ হ'বলৈ গৈ আছে তাৰ কাৰণে সকলো আমাৰ ইউপিপি দলৰ সন্মানীয় সভাপতি প্ৰমোদ বৰুৱাৰ নেতৃত্বত সকলো আমাৰ যিখিনি নেতৃত্ব আছে আৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলো নেতৃত্ব ধনশিৰি সমষ্টিৰ সকলো নেতৃত্ব আৰু আমাৰ বিটিআৰবাসী অসমবাসী ভাৰতবাসী আৰু বিশ্ব সকলো মানৱ সমাজ সকলোকে মই এই সময়ত নতুন বছৰৰ মোৰ শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে 2025 আমাৰ সকলো কাৰণে যাতে এটা শান্তিভাৱে এই বছৰটো উকলি যায় আৰু সকলো ব্যক্তিত্ব জীৱন সমাজ তথা নিজৰ নিজৰ পৰিয়ালত শান্তি কঢ়িয়াই আনিব সেইটো মই আশা ৰাখিছোঁ আৰু বৰ্তমান প্ৰমোদ বৰুৱাৰ নেতৃত্বত যি বিটিআৰত শান্তি বিৰাজ কৰিছে সেইটো উটুত থাকিব আৰু আমি সকলোকে একত্ৰিত হৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম সেইটো আশা ৰাখিছোঁ তো আমাৰ 13টা প্ৰাইমাৰী আমি সুন্দৰকৈ প্ৰাইমাৰী তেখেতসকলে বিচৰা ধৰণেই আমি সভাপতি আৰু দুজন সম্পাদক বাছনি কৰিছোঁ আৰু তেনেকৈ আমি আৰু সবল ব্যক্তিত্ব দিব পৰা প্ৰাইমাৰী লেভেলত বা আমাৰ ওমেন শাখাত বা ইউথ শাখাত তেখেতসকলক আমি কাকবা উপসভাপতি কাকবা সেক্ৰেটাৰী তেনেকৈ তেখেতসকলক দায়িত্ব দি সুন্দৰকৈ গঠন কৰিছোঁ তো মই সুখী হৈছোঁ আহি থকা দিনত আমাৰ ধনশিৰি সমষ্টি শক্তিশালী হ'ব আমাৰ ইয়াত যিখিনি চেণ্ট্ৰেল পৰা দায়িত্ব পাইছে কোঅৰ্ডিনেটৰ হিচাপে ইনচাৰ্জ হিচাপে ধুনীয়াকৈ কাম কৰি আছে আৰু আমাৰ ধনশিৰি সমষ্টিৰ পৰা যিখিনি ডিষ্ট্ৰিক্টৰ নেতৃত্ব দিছে পেৰেণ্ট বডি ডিষ্ট্ৰিক্ট কমিটি হওক ওমেনে হওক বা OBC চেলে হওক মাইনৰিটি চেলে হওক সুন্দৰকৈ ইয়াত যিখিনি আমাৰ নেতৃত্ব নেতা আছে তেখেতসকলে পাৰ্টি ধুনীয়াকৈ কাম কৰি আছোঁ আৰু সকলো একত্ৰিত হৈ 2025ত আমাৰ ধনশিৰি সমষ্টি উদ্ধাৰ হ'ব তাকে মই আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত এই ক্ষেত্ৰত মই আমাক যাতে সহায় কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মই প্ৰাৰ্থনা কৰিছোঁ মই সেইখিনি কৈ আজি এই প্ৰাইমাৰী কমিটি আৰু ইউথ ওমেন যে পেনেলিষ্ট ডিক্লাৰেশ্যন এই মেছেজখিনি সেইখিনি দিলোঁ থেংক ইউ